Hello friends, চবে ইউটিউবত আৰু ছ'চিয়েল মিডিয়াত কৈ আছে পদৰ ৰিজাল্ট 30 ছেপ্টেম্বৰ দিব বুলি। তাকে আমি বলকচোন যাওঁ সেবা ৱেবছাইটত। প্ৰথমতে আমি যাম গুগলত। তাৰপৰা ইয়াত লিখিম সেবা অনলাইন ORG। অলপ নেটটো শ্ল' কাৰণে হয় নাই ৰ'ব। সেবা অনলাইন ORG লেখা আছে, তাত যাম। তাৰপিছত আহি আছে, আহিছে। এতিয়া তলৰ পইণ্টত যাব, সেবা বুলি, সেবা তাত ক্লিক কৰি দিব। আহি আছে ৰ'ব, আহিছে। এতিয়া ৰিজাল্ট ৱেবছাইট অন হৈ গ'ল। CNM কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2022 বুলি ৰিজাল্ট আছে, আৰু তলত আছে SLRC ছেম, আৰু অনলাইন পৰ্টেল ৰিক্ৰুটমেণ্ট, পোষ্টেল 3-4 এইবিলাক আহিছে। ইয়াত একো বুলি নটিফিকেশ্যন অহা নাই 26 পদৰ গেট 3 গেট 4 ৰিজাল্ট বুলি। এইটো আপোনালোকক অলপ ফেক নিউজ দি আছে ইউটিউবাৰবিলাকে। এইটো আপোনালোকে যদি বিশ্বাস হোৱা নাই, এপাক গৈ সেবা ৱেবছাইটত গৈ ভিজিট কৰি এপাক চাব পাৰে। ধন্যবাদ। আৰু চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।